Hello my dear guys, very good evening to all of you. My name is HM Yahya and I am from Kokrazar. আজি মই এটা টপিক লৈ আলোচনা কৰিম আৰু এই টপিকটো হৈছে আপুনি আপোনাৰ ল'ৰা ছোৱালীক বাধ্য নকৰাব, I mean ফোর্স নকৰাব যে তুমি এইটো পঢ়িবই লাগিব, তুমি এইটো কৰিবই লাগিব, এনেকুৱা ধৰণৰ বাধ্যতামূলক নকৰাব। I mean মই ক'ব খুজিছো যদি আপোনালোকে প্ৰেছাৰ ক্ৰিয়েট কৰে তেনেহলে ইয়াৰ পৰিণতি বৰ ভয়ংকৰ হ'ব। I mean মই ক'ব খুজিছো আপুনি যদি ভাবে যে মোৰ ল'ৰা ছোৱালীক মই ডক্টৰ পঢ়াম, হয় না? যদি এইটো ভাবি আছে তেনেহলে এইটো আপোনাৰ ব্যাড থিংকিং। I mean মই ক'ব খুজিছো দিব লাগিব যে তাৰ কোনটো ইন্টারেস্ট। মই ক'ব খুজিছো যে হি কোনটো কৰি ভাল পায়, হি ইঞ্জিনিয়াৰ কৰি ভাল পায় নে ডক্টৰ কৰি ভাল পায় নে বেলেগ কিবা ইন্টারেস্ট নে সিঙ্গাৰ হ'ব বিচাৰে, হি যিটো কাম কৰি ভাল পায় হেইটো তাক কৰিব দিয়ক, আপুনি বাধ্য নকৰাব। যদি বাধ্য কৰায় তেনেহলে মই তো আগতে কৈছো যে তাৰ পৰিণতি বৰ ভয়ংকৰ হ'ব। হয় আপুনি কোৱাৰ দৰে কি ডক্টৰ হৈ যাব কিন্তু তাৰ অন্তৰত হুক বলা বস্তুটো নাথাকিব। I mean মই ক'ব খুজিছো আপুনি দেখিব যে কিছুমান ডক্টৰে কি সোনকালে প্ৰেছক্ৰাইব কৰি দিয়ে আৰু সোনকালে বিদায় দি দিব, ভালকৈ ৰোগীয়ে নাচাব। কিহৰ কাৰণে? কাৰণ তাৰ অন্তৰত হুক বলা বস্তুটো নাই। ডক্টৰ হোৱাৰ পিছতো কি হুক বলা বস্তুটো নাই, কিয়নো কাৰণ হি এইটো হ'ব বিচৰা নাই। সেইকাৰণে মই কৈছো যে আপুনি আপোনাৰ ল'ৰা ছোৱালীক বাধ্য নকৰাব যে তুমি এইটো কৰিবই লাগিব। যদি এনেকুৱা কৰে তেনেহলে তাৰ পৰিণতি বৰ বেয়াহে হ'ব। বাট মই ষ্টুডেণ্টৰ ক্ষেত্ৰত ক'ব বিচাৰিছো যে তুমি নুবুজিবা যে কোনটো ভাল কোনটো বেয়া, হয় এইটো সঁচা কথা। আৰু ইয়াৰ মাজত এটা কথা লুকাই আছে যে আপোনাৰ ল'ৰা যদি বুজিব পৰা শক্তি আছে তেনেহলে সেইটো কৰিব দিয়ক। যদি বুজিব পৰা কেপাচিটি নাই, যদি নুবুজে যে মই এইটো কৰিলে ভাল হ'ব বেয়া হ'ব, কিন্তু এটা কথা মনত ৰাখিব লাগিব যে আপোনাৰ ল'ৰা এতিয়া বুজিব পৰা ক্ষমতা হৈছে নেকি। যদি হৈছে তেনেহলে তাক ডিসিশন ল'ব দিয়ক যে তুমি যিটো ভাল সেইটো কৰা, সেইটো আমি সাপোর্ট কৰিম। আৰু যদি তাৰ বুজিব পৰা বয়সটো নহয় তেনেহলে তাৰ কথা নামানিব। I mean মই ক'ব খুজিছো যদি হি বুজিব পৰা ক্ষমতা আছে তেনেহলে তাৰ কথা মানিব লাগিব, কিয়নো হি যিটো ডিসিশন ল'ব সেইটো ঠিকই হ'ব। আৰু মই ক'ব বিচাৰিছো যে যিবিলাক গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে সেইবিলাকৰ কথা মই ক'ব খুজিছো যে গ্ৰেজুৱেশ্যন কমপ্লিট কৰাৰ পিছত এজন ল'ৰা বা ছোৱালীয়ে গম পায় যে কোনটো ভাল কোনটো বেয়া, যে তুমি এইটো নকৰিবা সেইটো কৰা, তুমি বিজনেস নকৰিবা তুমি চাকৰি কৰা, তুমি চাকৰিয়ে কৰা, তুমি চাকৰিয়ে কৰিব লাগিব, তেনেহলে এইটো কেতিয়াও পসিবল নহয়। তেনেহলে এইটো আপুনি ভুল বুজিছে, কিয়নো হি সকলো বস্তু এতিয়া বুজি পায়। হি এজন মেচুৰিটি। I mean মই ক'ব খুজিছো হি সকলো বস্তু বুজি পায় কোনটো ভাল কোনটো বেয়া। সেইকাৰণে মই কৈছো হি যিটো কাম কৰি ভাল পায় সেইটো তাক কৰিব দিয়ক, তেনেহলে হি বহুত আগবাঢ়ি যাব পাৰিব। আৰু মই সদায় এটা কথা কওঁ যে আপোনালোকে যিকোনো ক্ষেত্ৰত যিয়ে যিটো ভাল পায় সেইটোত সাপোর্ট দিব লাগে, সেইটোত সদায় সাপোর্ট লিব লাগে, তেতিয়াহে হি আগবাঢ়ি যাব পাৰিব। আৰু যদি ভাবে যে মই কোৱাটোৱে ৰাইট হি কোৱাটো ৰং তেনেহলে এইটো বেয়া হ'ব, কাৰণ হি কৰিব হিয়েতো কৰিব লাগিব, আপুনিতো নকৰিব কামটো। সো আই এম ৰিকুৱেষ্ট টু ইউ প্লিজ ডন্ট মাইণ্ড, প্লিজ ডন্ট টেক টু হাৰ্ট। মই আকৌ এবাৰ আপোনালোকক মই ৰিকুৱেষ্ট কৰিছোঁ আপোনাৰ ল'ৰা ছোৱালীক আপোনালোকে বাধ্য নকৰাব, কাৰণ যদি বাধ্য কৰে তেনেহলে ইয়াৰ পৰিণতি বৰ বেয়া হ'ব। যদিও ভাল হয় কিন্তু তাৰ অন্তৰত কোনো ধৰণৰ হুক নাথাকিব। আৰু সেয়ে মই সদায় কৈ থাকোঁ যে ছাকচেছ ইজ নট দ্য কি টু হেপিনেছ, হেপিনেছ ইজ দ্য কি টু ছাকচেছ। দুবেলা দুমুঠি যদি নিমখেৰে ভাত খোৱা, তোমাৰ অন্তৰত যদি হুক বোলা বস্তুটো থাকে, তোমাৰ মুখত যদি হাঁহি থাকে, সেইটোৱে ছাকচেছ। সাকসেস সেইটো নহয় যে সকলোৱে দেখিলে তুমি এজন চাকৰি কৰি আছা, সেইটো সাকসেস নহয়, কিন্তু তাৰ অন্তৰত হুক বোলা বস্তুটো নাই। হি হাঁহিছে, হি মিছা হাঁহি হাঁহিছে। মই ক'ব খুজিছো যদি অন্তৰত হুক থাকে তেনেহলে সেইটোৱে সাকসেস। সেইকাৰণে মই কৈছো যে তুমি যিটো কাম কৰি ভাল পোৱা সেইটোৱে কৰিবা। যদি তোমাক কোনোবা বাধ্য কৰায় সেইটো তুমি কেতিয়াও নকৰিবা, কাৰণ যদি সেইটো কৰা তেনেহলে তুমি কেতিয়াও সফল অৰ্জন কৰিব নোৱাৰিবা আৰু তুমি নিজক লৈ বেটাৰ ফিল নকৰিবা। যি কি নহওক সদায় মই ভাল উপদেশ দি মই আপোনালোকক আগুৱাই লৈ যাম জীৱনত, আৰু ইয়াই কামনা কৰি মই বিদায় লৈছোঁ।